নমস্কাৰ। আজি পোহৰৰ উৎসৱ দীপাৱলী, গতিকে সকলোলৈকে দীপাৱলীৰ অলেখ শুভেচ্ছা আৰু মৰম জনালোঁ। আৰু আজি সকলোৰে লগতে বোলো ভিডিঅ'খনো বনাই পেলাওঁ, সেইবাবে কি কৰিলোঁ গধূলি সময়কণ তাকে আপোনালোকক দেখালোঁ। আৰু দেৱালীৰ পাছে আমাৰ অতিকে মৰমৰ উৎসৱ ৰাস আহি আছে অহা 15, 16 আৰু 17 নৱেম্বৰ তাৰিখে। গতিকে সকলোকে আমাৰ মাজুলীৰ ৰাস মহোৎসৱ উপভোগ কৰিবৰ বাবে নিমন্ত্ৰণ জনালোঁ। আৰু আমি নিজেও গড়মূৰ সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত অভিনয় কৰিম, লগতে গীতাংশতো থাকিম। কিবা যদি আপোনালোকৰ সহায় সহযোগ লাগে আমাক খবৰ কৰিব, যিমান পাৰোঁ সহায় কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।